হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল মেচালি ভাই অফিচিয়েল। আজি আমি গৈ আছোঁ ঘুগুৱা দৌল চাবৰ বাবে। তো ইতিহাস যুগৰ চিহ্ন বুলি ক'লেও মিছা নহ'ব। ঘুগুৱা দৌলটো আহোম যুগতে স্থাপিত হৈছিল। তো কি ধৰণৰ কি আছে তাত, কি নাই, সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। চ' ব'লক আগুৱাই যাওঁ তেনেহ'লে। এতিয়া এখন আমি নদী পাম, যিখন নদী জানিব পৰা মতে কোন সময়ত কেতিয়া কেনেকৈ পানী আহি যায় কোনেও ক'ব নোৱাৰে বুলি। তথাপিতো যিয়ে নহওক কিন্তু আমেজিং নদী বুলি ক'ব লাগিব, কিয়নো কেতিয়া কেনেকৈ কোন সময়ত কি হৈ যায় কোনেও নাজানে ন। চ' কিন্তু পৰিৱেশটো বৰ এটা ধুনীয়া পৰিৱেশ, হয়নি নহয়? কমেণ্টত জনাব নিজৰ বুলি। এটা ধুনীয়া এটা পৰিৱেশ, চাওক যদি মই মিছা কৈছোঁ। ৰাস্তাটো কিন্তু অকণমান বেয়া আছে দেই, মাজে মাজে যথেষ্ট পাছো বেয়া, কিন্তু ইমানো বেয়া নহয় আৰু। কিন্তু পৰিৱেশটো কিন্তু মানিব লাগিব দেই, গাঁওখনৰ পৰিৱেশটো সঁচাই কিন্তু বহুত এটা ধুনীয়া পৰিৱেশ। আপোনালোকে নিশ্চয় দেখিছে, মইনো কি ক'ম আৰু, নহয় জানো? ফাইনেলি আহি পাই গ'লোহি। এইখনেই হৈছে ঘুগুৱা দৌলৰ মেইন গেটখন। ব'লক আমি ভিতৰলৈ আহি পাই গ'লোহি। এতিয়া সোমাব লাগে। মই কিন্তু এক্সাইটেড হৈ আছোঁ দেই সোমাবলৈ, কিয়নো ভিতৰত কি আছে কি নাই সকলোবোৰ চাবৰ বাবে অলপ এক্সাইটেড। ব'লক সোমাই যাওঁ। আপোনালোকক এটা কথা ক'বলৈ পাহৰি আছোঁ, যিহেতু আমি ইয়ালৈ দুজন আহিছিলোঁ। ইয়ালৈ আহোঁ বুলি অহা নাছিলোঁ, আমি এটা বেলেগ জেগালৈ আহিছিলোঁ, কিন্তু ভাবিলোঁ ওচৰতে যেতিয়া সোমাই যাওঁ, ভাবিলোঁ ময়ো চাওঁ আৰু আপোনালোককো অকণমান দেখাওঁ। চ' কেনেকুৱা লাগিছে কমেণ্টত জনাব, আৰু যদি কিবা দেখুৱাত বা কিবা কোৱাত মোৰ ভুল হৈছে চ' ক্ষমা কৰি দিব দেই, নিজৰ বুলি। জানিব পৰা অনুসৰি এই ঘুগুৱা দৌলটো বামুণী কোঁৱৰ স্বৰ্গদেউ চুকাফাই 1397 চনত স্থাপিত কৰিছিল আৰু 1407 চনত ইয়াক নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল। আৰু ঘুগুৰবৰী স্মৃতিত এই দৌলটো নিৰ্মাণ কৰা হৈছিল বুলি জানিব পৰা গৈছে।
ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগতে লাইক এটা কৰিব নাপাহৰিব। নেক্সট যিসকল বন্ধুবৰ্গই আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে এনেকুৱা কিছুমান ভিডিঅ' চাবৰ বাবে তেওঁলোকে যাতে নিজৰ বুলি ভাবি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কৃষ্ণ।